অসম চৰকাৰৰ নতুন নিযুক্তিৰ পৰীক্ষাৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে নেকি? যদি হয়, এই পদসমূহৰ ভিতৰত আপোনাৰ নাম সন্নিৱিষ্ট কৰিব বিচাৰিছে নেকি? তেন্তে ইংলিছ, জিকে, কাৰেণ্ট এফেয়াৰ, মেথমেটিক্স এইসমূহ বিষয় ভালদৰে পঢ়িব লাগিব। এতিয়া প্ৰশ্ন হ'ল আপুনি প্ৰস্তুতি চলাব কেনেকৈ? এফালে অতি কম সময়, আনফালে ডাঙৰ চিলেবাছ। এতিয়া চিন্তাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনাৰ গুণগত শিক্ষাৰ পোহৰ বিলাবলৈ আহিছে এটা নতুন এপ, যাৰ নাম হৈছে ই-কক্ষা। আধুনিক জগতত দিগন্তৰ সূচনা কৰা এই এপটোত পাব অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা প্ৰস্তুত কৰা গুণগত মানৰ ভিডিঅ' আৰু নোটছ। তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা বিষয়সমূহ শিক্ষকসকলৰ লগত আলোচনা কৰি ইয়াৰ সমাধান উলিয়াব পাৰিব। আটাইতকৈ ডাঙৰ বিষয়টো হৈছে অতি কম খৰচত আপোনালোকে লাভ কৰিব এই সুবিধা। গতিকে পলম নকৰি এপটো কেনেকৈ ডাউনলোড কৰিব পাৰি জানো আহক। এপটো ডাউনলোড কৰিবলৈ প্ৰথমে আপুনি যাব লাগিব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰলৈ গৈ আপুনি টাইপ কৰিব লাগিব EKAKSHYA। তাৰপিছত আপুনি দেখা পাব ই-কক্ষা বুলি এটা এপ। তাতে গৈ আপুনি ইনষ্টল বুলি এটা অপশ্যন দিয়া থাকিব। তাতে আপুনি ক্লিক কৰিলেই এই এপটো সহজতে ডাউনলোড কৰিব পাৰিব আপোনাৰ স্মাৰ্টফোনত।